हेलो एवरीवन মানুহৰ জীৱনত সকলোৰে এদিন নহয় এদিন ভাল লগা দিন থাকে বেয়া লগা দিনবোৰ থাকে কিন্তু ভাল লগা দিনো থাকে যেটো জীৱনৰ বহুত বেছি ইম্পৰ্টেন্ট দিনৰ ভিতৰত পৰে এতিয়া আপোনালোকে চাগে বহুতে গম পাইছিলে অসমৰ প্ৰায় 51000 লৰা ছোৱালীক একলগে এপইন্টমেন্ট দিব আমাৰ অসমৰ সিয়াম হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আৰু এতিয়া মানে আপোনালোকে গম পাই আছিল যে অলপমান ডেটটো আগা পিছা খেলিমেলি হৈ আছিল কিবা বিশেষ কাৰণত কিন্তু এতিয়া আপোনালোকে চাগে বহুতে গম পালে যে 25 মানে 25 তাৰিখে আপোনালোকে এপইন্টমেন্ট পাব আৰু তাতে অমিত শাহ ডাঙৰীয়াও থাকিব আৰু আপোনালোকে যে এপইন্টমেন্ট পাব এই ভিডিওটো যে মই বনাইছো বহুতে হয়তো ভাবিছিল 26 তাৰিখে দিব 25 তাৰিখে দিব এনেকৈ খেলিমেলি হৈ আছিল 25 তাৰিখে আপোনালোকে এপইন্টমেন্ট পাব সেই এপইন্টমেন্টবোৰ যে পাব বহুতে বহু কথা কব আপোনাক বহু কথা আপোনালোকে নজনাকে যাব পাৰে গতিকে ভালদৰে শুনিব ভালদৰে চাব সেইদিনা আপোনালোকৰ বাবে বহুত বেছি ভাল খবৰ আপোনালোকৰ বাবে জীৱনৰ এটা ইম্পৰ্টেন্ট দিন আপোনাৰ নহয় আপোনাৰ ফ্যামিলিৰ বাবেও কাৰণ বহু বেছি অপেক্ষা কষ্টৰ ফলত আপোনালোকে সেই দিনটো দেখা পাব আপোনাৰ মা দেউতাই বহু অপেক্ষা কৰিব বহু কষ্টৰ ফলত আপোনালোকে সেই দিনটো পাইছে এতিয়া এপইন্টমেন্ট যে আনিব যাব আপোনালোকে এপইন্টমেন্ট পাবনে এপইন্টমেন্ট কেনেকৈ পাব সেই কথাটো জানিব লাগিব আৰু ভিডিওটো সম্পূৰ্ণ কৰি চালে গোটেইখিনি পাব ফাৰ্স্ট কথাটো আপোনালোকে তাতে উপস্থিত থাকিব কাৰণ সেইটো আপোনাৰ জীৱনৰ এটা মেমৰিয়েবল দিন যোৱাবাৰ মও গৈছিলো সেই দিনটোত কাৰণ মোৰো এটা সেই দিনটো বিশেষ দিন আছিল কিন্তু মোৰ কাৰণে সেই বিশেষ দিনটো আছিল কলংকিত দিন সেইবোৰ বাৰু বহুতে গম পায় কাৰণ মও পাব লগা এপইন্টমেন্ট এতিয়ালৈকে হোল্ড হৈ আছে আৰু আপোনালোকে যেতিয়া এপইন্টমেন্ট পাব অনলাইন ডাউনলোড হওক হাতেৰে পাক বেলেগ বেলেগ ডিপাৰ্টমেন্টত আপোনালোকক পঠাইও দিব পাৰে অনলাইনো ডাউনলোড কৰিব পাৰে কিন্তু যেতিয়া আপোনালোকে সেই ঠাইটোত উপস্থিত থাকিব আপোনাৰ জীৱনৰ সকলোতকৈ মনত থকাৰ দিনৰ ভিতৰত থাকিব কিমান গাড়ী জাম ভাঙি ভাঙি যাব আপোনালোকে কিমান যে মনত এটা উৎসাহ আপুনি এপইন্টমেন্ট পাব কিজানি আপোনালোকে এপইন্টমেন্টখন হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হাতেৰে পায় বহু লৰা ছোৱালী তেনেকৈ পায় গতিকে আপোনালোকৰ বাবে কিমান বেছি এটা সৌভাগ্যৰ দিন সেই কাৰণে মই ভিডিওটো বনালো আপোনালোকৰ বাবে পুলিচৰ প্ৰায় 5700 মান লৰা ছোৱালীৰ ভিতৰত পাব ফৰেষ্ট গাৰ্ড হওক বা এক্সাইজ হওক জেল ৱেজাৰ হওক বিভিন্ন ধৰণৰ ডিপাৰ্টমেন্টৰ এছআইৰ পৰা আদি কৰি সেইবোৰেও পাব 26000 পদৰ ফুড গ্ৰেড থাৰ্ড গ্ৰেড ড্ৰাইভাৰৰ পৰ্যন্ত পাব বাকি হেলথৰ হওক এডুকেশনৰ হওক বাকি ডিপাৰ্টমেন্টৰো পাব গতিকে আপোনালোকক মোৰ ফালৰ পৰা শুভকামনা থাকিল আপোনালোকে সেই দিনটোত উপস্থিত থাকি আপোনাৰ যেটো মেমৰিয়েবল দিন সেইটো পাহৰিব নোৱাৰাকে আপোনালোকে মনত ৰাখি ল'ব আৰু আপোনাৰ জীৱনৰ সকলোতকৈ ভাল দিনটো আপোনালোকেও এনজয় কৰিব বুলি আশা থাকিল ভালদৰে যাব ধুনিয়াকে বাইক লৈ গলে লাহে লাহে যাব মোৰ যোৱাবাৰ এক্সিডেন্টও হৈছিল সেই দিনটোত গতিকে আপোনালোকৰ বাবে ভাল দিন গতিকে ভিডিওটো সকলোকে শ্বেয়াৰ কৰি দিব নাপাৰিব আজিলৈ মানে পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি জয় আই অসম।